গাৰ বৰণটো এনেকুৱা দিলে যেতিয়া ক'বই। পৰহি দিনা এটা ভিডিঅ' বনাইছিলোঁ। ভিডিঅ'টো আছিল চুটি চাপৰ হোৱা আৰু গাৰ বৰণক লৈ। ভিডিঅ'টোত চব কমেণ্টে পজিটিভ আহিছে, মোৰো ভাল লাগিছে। তেওঁলোকে ইমান ধুনীয়াকৈ লিখি দিছে। আচলতে বৰ্তমান এই আধুনিক সময়ত মানুহে চুটি চাপৰ হোৱা বা গাৰ বৰণক লৈ আলোচনা কৰি বা লাগি থাকি লাভ নাই। মানুহৰ মনটোহে আচল কথা। মনটো ভাল হ'লেই সকলো ভাল। কৰ্মৰ জৰিয়তে যদি ভাল ফলাফল দেখুৱাব পাৰি তেতিয়াতো আৰুৱে ভাল। কিন্তু বৰ্তমান সময়তো এনে কিছুমান মানুহ আছে যিয়ে চুটি চাপৰ হোৱাক লৈ বা গাৰ বৰণক লৈ, বিশেষকৈ গাৰ বৰণক লৈ আলোচনা কৰে আৰু গাৰ বৰণ চাইহে বা কলা বগা চাইহে ব্যৱহাৰ কৰে। এনেকুৱা কিছুমান পৰিস্থিতিৰ সন্মুখীন হৈছোঁ মই। সেই মানুহবিলাকক ক'বলগীয়া একো নাই, আচলতে গাৰ